আগন্তুক কাৰ্বি লাম্মেট আমেৰ 28 সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে বিভিন্ন প্ৰস্তুতি তুলিছে তুংগত। বৰচান লংনিত কুৰ্ণা তাঁৰ আকলামত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰিলে অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন কোনো পধ্যে মানি লোৱা নহ'ব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা। বালি মহলদাৰ আৰু যোগান সন্থাৰ কাৰ্যালয়ৰ ভিতৰত সোমাই আহি একাংশ কৰ্মীক শাৰীৰিক আতিশয্য অভিযোগ মাঞ্জা আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষী বিষয়ে এই কাৰ্য সংবাদমেল যোগে তীব্ৰ গৰিহণা সন্থাৰ বিষয়াবৰ্গৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। আগন্তুক কাৰ্বি লাম্মেট আমেৰ 28 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব সিংহাসন পৰিষদ সমষ্টিৰ অন্তৰ্গত লংনিত বৰচানত। 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ তিনিদিনীয়া অধিৱেশনৰ কাম কাজ সুপৰিচালনাৰ বাবে ইতিমধ্যে গঠন হোৱা অভ্যৰ্থনা সমিতিয়ে প্ৰাক প্ৰস্তুতিৰ কাম তুংগত তুলিছে আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰে সমিতিৰ সভাপতি তথা পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ। আগন্তুক কাৰ্বি লাম্মেট আমেৰ 28 সংখ্যক অধিৱেশন সফল ৰূপায়ণৰ বাবে ইতিমধ্যে লাম্মেট আমেৰ কেন্দ্ৰীয় কমিটিৰ সহযোগত অধিৱেশনৰ অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ কাম কাজ সম্পাদন কাৰ্য তুংগত তুলিছে। এই উপলক্ষে 10 জানুৱাৰীত 28 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিতব্য বৰচান লংনিত কুৰ্ণা ক্ষেত্ৰত এক অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰে। কাৰ্যালয়টি মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ। অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উদ্বোধক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি অমৰ সিং টিছৈৰ উপৰিও লাম্মেট আমেৰ নৱনিৰ্বাচিত সভাপতি সিদ্ধিনাথ ৰংপিয়ে অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ডক্টৰ লিপচন ৰংপি উপস্থিত থাকে। লগতে উপস্থিত থাকে বহু কাৰ্বি ভাষা সাহিত্য প্ৰেমী ব্যক্তিসকল। ষ্টেফান টেৰ্ণৰ ৰিপৰ্ট, গাত নিউজ। ডালিমবাৰী অধিৱেশনত কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ সন্দৰ্ভত চৰকাৰক সুমীমাংসা কৰাৰ আহ্বানৰ বিপৰীতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ স্পষ্ট মত কোনো পধ্যে মানা নহ'ব। পশ্চিম কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ উদ্যোগত আৰু ফকচং ডালিমবাৰী শাখা সাহিত্য সভাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডালিমবাৰী স্থিত ডাক গছপৰা মণিৰাম ইংলেণ্ড সমন্বয় ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰে আনুষ্ঠানিকতাৰে ইয়াৰ সফল সামৰণি পৰে। জিলা কাৰ্যনিৰ্বাহক সভাত জিলা সাহিত্য সভাৰ আগন্তুক কাৰ্যক্ৰমৰ বাবে 10টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰে যদিও সাম্প্ৰতিক সময়ত চলি থকা অসমৰ লগতে সমগ্ৰ দেশজুৰি বিয়পি পৰা জ্বলন্ত সমস্যা সন্দৰ্ভত চৰকাৰক অতি শীঘ্ৰে ইয়াৰ সুমীমাংসালৈ অনাৰ বাবে আহ্বান কৰি এটি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে যদিও অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আৱেগিক হৈ তেওঁৰ ভাষণত কোনো পধ্যে মানি লোৱা নহ'ব বুলি উল্লেখ কৰি সন্মিলনৰ সভাত পৰ্যবেক্ষক ৰূপে উপস্থিত থাকি এই কথা স্পষ্ট কৰি দিয়ে। আমাৰ কথাটো হ'ল অসম বিদেশী মুক্ত হ'ব লাগিব, আমাক বিদেশী নালাগে। এই কথা আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বুজাবৰ কাৰণে চেষ্টা কৰি আছো। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বুজাবৰ কাৰণে চেষ্টা কৰি আছো, কিন্তু তেওঁলোক নাচুৰ বান্দা। তেওঁলোকে কেতিয়াও কাৰ সিদ্ধান্তৰ পৰা 1 ইঞ্চিও আঁতৰ নহয় বুলি আকুৰগুচ মনোভাৱ প্ৰদৰ্শন কৰিছে। কিন্তু তেওঁলোকে বুজা নাই এটা কথা, এই যে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতালৈকে প্ৰত্যেকখন গাঁৱে গাঁৱে ইপিনে জিলাখনৰ পৰৱৰ্তী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৰাণা কাফলেক আদৰণি জনোৱাৰ্থে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিয়লি ভাগত নৱনিৰ্বাচিত সভাপতি ৰাণা কাফলেৰ সভাপতিত্বত এখনেই মুকলি সভা অনুষ্ঠিত হয়।
সভাত সন্মানীয় অতিথি সাংসদ হৰেণ সিং বে আৰু মুখ্য অতিথি ৰূপে উপস্থিত থাকে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। বৈঠালাংছৰ পৰা জাছনিনী ৰিপৰ্ট কাট নিউজ। বন বিভাগৰ অধীনত থকা বালি তথা শিলগুটি সংঘ কাৰ্যক লৈ বালি মহলদাৰ তথা যোগান সন্থা আৰু আৰক্ষী দুয়ো পক্ষৰ মাজত অনন্ত কাহিনী। কোনেও কাকো নেৰে, লাভত থাকিব বিচাৰে সকলো। ফলত এই টনাটনি। এই সময়তে মাঞ্জাস্থিত বালি মহলদাৰ আৰু যোগান বিভাগ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই আহি একাংশ কৰ্মী তথা বিষয়াসকলক মাৰধৰ অভিযোগ তুলিছে সন্থাৰ বিষয়াবৰ্গই। মাঞ্জাস্থিত বালি মহলদাৰ আৰু যোগান সন্থাৰ তীব্ৰ গৰিহণা মাঞ্জা আৰক্ষী বিষয়া জিতুমণি ডেকাৰ বিৰুদ্ধে। সন্থাৰ অভিযোগ যে আৰক্ষী বিষয়াগৰাকীয়ে সন্থাৰ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই আহি মাৰপিট কৰে। সেই সময়ত কাৰ্যালয়খনত উপস্থিত থকা একাংশ কৰ্মী এছ'চিয়েশ্যন হৈ পেলাই 1 লাখ টকা দিব লাগে বুলি তেওঁ দাবী কৰিছে আৰু ওপৰৰ মহলাত কি সেইটো আলোচনা ওপৰ মহলা কোন আমি নাজানো। এইটোও ক'ব খুজিছোঁ, সেইটো সময়ত 12 চাকা 10 চাকাৰ লগত বালু লৈ যায় অভাৰলোডিং। তে অভাৰলোডিং সময়ত আমি নিশ্চয় এইবিলাক সমস্যা পাইছোঁ যে অভাৰলোডিং হ'লে ট্ৰেন্সপৰ্ট আমাৰ এনফৰ্চমেণ্টবিলাকে অভাৰলোডিঙৰ কাৰণে গাড়ী ক'ৰবাত ডিটেইন কৰিব, ফাইন দিবলগীয়া হ'ব বা পুলিচসকলেও আমি অভাৰলোডিং কৰিলে মাহেকীয়া আমি কিবা এটা আলোচনা কৰি পেলাই দিবলগীয়া হয়। কিন্তু এইটো সময়ত যে যোৱা সমস্যা যিহেতু চুৰ কৰি বুলিয়ে আমি ক'ব লাগিব, অভাৰলোডিং হ'লে এইটো দিনতে হওক ৰাতিয়ে হওক এইটো চুৰ কৰা বুলি নিয়মৰ বাহিৰত, গতিকে সেইটো চুৰ কৰা বুলি আমি ক'ব পাৰা। কিন্তু তথাপি সেইটো ৰয়েলটি দি পেলাইহে গৈ আছে। তথাপি আপোনালোকে অভাৰলোডিং কৰাৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে পইচা খোজে, মাহত পইচা খোজে, মাহত দিবলগীয়া হৈ যায়, ট্ৰিপ হিচাপত দিবলগীয়া হৈ যায়। আমি দেখিছোঁ যে পুলিচে এভৰি ট্ৰিপৰ পৰা পইচা লয়, খালি ডিমাপুৰ লাইন বুলি নহয়, ডিফু লাইনত। ঠিক আছে, ডিমাপুৰটো ব্যৱসায় কামৰ কাৰণে আমি বালু বিক্ৰী কৰিছোঁ, তাত ট্ৰিপ হিচাপত কিবা এটা লৈছে, আমি বুজিছোঁ। ডিফুটো ব্যৱসায় নহয়, কিছুমানে নিজৰ ঘৰৰ কাৰণে বালি লৈ যায়, তাতো আমি দেখিছোঁ যে পুলিচ ষ্টেচনৰ পৰা তেওঁলোকে পুলিচে টকা সংগ্ৰহ কৰে। এতিয়া আমি যিহেতু 400 ছেফটি দিয়া সময়ত দুটা ট্ৰাক কেপাচিটি আছে, এটা 300 ছেফটি এইটো হাফ ডালা আৰু এটা হ'ল 400 ছেফটি। এই দুটা ক্লাছৰহে মানে বৰ্তমান বালি ব্যৱহাৰ কৰি আছে ডিমাপুৰলৈ। গতিকে এটা 400 ছেফটি, এটা 300 ছেফটি। তাৰো যদি প্ৰতি ট্ৰাকৰ পৰা আমাৰ যিয়ে দেখিছোঁ ড্ৰাইভাৰবিলাকে আমাক কোৱা হৈছে, ইচ ট্ৰাক দে আৰ কালেক্টিং এ চাম অফ ৰুপিজ 300 পাৰ ট্ৰিপ। At the same time, all the trucks owners, they have to pay monthly money to the police station, Manja. That is monthly দিব। সন্থাৰ অভিযোগ যে আৰক্ষী বিষয়া জিতুমণি ডেকাই বালি মহলদাৰ আৰু যোগান সন্থাৰ পৰা মাহে 1 লাখ টকা আদায়ৰ দাবী তুলিছিল। আনহাতে শিল বালি কঢ়িওৱা প্ৰতিটো ট্ৰাকৰ পৰা আৰক্ষীয়ে 2000 টকা আদায় লোৱাৰ ঘটনা কৰ্মীসকলে নিজ চকুৰে প্ৰত্যক্ষ কৰা সংবাদ মেলত সদৰি কৰে সন্থাৰ বিষয়াবৰ্গই। এনেদৰে আৰক্ষীৰ বিষয়া গৰ্হিত কাৰ্য কৰি থকা বুলি অভিযোগ কৰি তীব্ৰ গৰিহণা দিয়ে আৰক্ষীয়ে জিতুমণি ডেকা। প্ৰত্যেক ট্ৰাকৰ পৰা 2000 টকাকৈ জোৰ জবস্তি লৈ আছে। গতিকে এইটো সংক্ৰান্তত আমি যেতিয়া গ'লোঁ, লগালগ যোৱাৰ লগে লগে পুলিচ দেখা পাই চব ট্ৰাকবোৰ যেনি পৰে। এতিয়া লগালগ সেই কথাটো মই আমাৰ এডিশ্যনেল এছ পি মহোদয়ক লগালগ মই ঠাইৰ পৰা জনাওঁ অভাৰ ফোন, আৰু এইটো সংক্ৰান্তত জেনেৰেলি গোটেইখিনি এণ্ট্ৰি কৰা গৈছে আৰু আজি আমি তেওঁলোকৰ এগেইনষ্টত এটা কেছ ৰেজিষ্টাৰ কৰিম আৰু যিমানখিনি মানুহ আছে সকলোকে কৰায়ত্ব কৰা হ'ব আৰু তেওঁলোকক উচিত ব্যৱস্থা লোৱা হ'ব। এইখিনি আৰু ছাৰ সিহঁতৰ জনাইছে পাৰ ট্ৰাক পৰা মান্দিও লৈ থাকে বুলি। আমি এই কেছটো ল'লে যিমানখিনি কেছ আমি এতিয়া ল'ম, এই কেছটো ল'লে আপোনাৰ গোটেইখিনি কথা তথ্য তেওঁলোকে এটা কৈছে কি যে আপোনালোকে ট্ৰাক অনাৰ পৰা মান্থলি আপোনালোকে 3000 টকা কৰি লয়, প্ৰত্যেক 300 টকা কৰি লয় বুলি কৈছে।
এনেকুৱা সমস্যা আমি যিমানখিনি আছোঁ আমি চিধাচিধিকে কাম কৰি আছোঁ আৰু তেওঁলোকে ইয়াতে আপোনাৰ প্ৰত্যেক গাড়ীৰ পৰা যোন পইচা লৈ আছে এইটো আৰু কিছুমান দিন ছাৰ হয়। কিছুমান দিন আগত এটা ভিডিঅ' ভাইৰেল হৈছে আপোনাৰ এইটো মাঞ্জা পুলিচ পৰা কোনোবা পুলিচে পইচা লৈ আছে এইটো ডাইৰেক্ট লাইভ কিবা ভাইৰেল হৈছে বস্তু সেইটো আমাৰ ওপৰত আমাৰ যোনবোৰ এইটোতো মানে এইটোতো আপুনি কিবা কৰিব নাপাৰে মানে আমাৰ পইচা লোৱা নাই বোলে এইটো কৰিব ক'ব নাপাৰে যোন মানুহে- পুৰা মিডিয়া কোনোবা মিডিয়াই পুৰা ভিডিঅ'টো কেপচাৰ কৰিছে আৰু পুৰা মেক্সিমামটো ভাইৰেল হৈছে বস্তুটো যোন মানুহে এনেকুৱা কৰিছে আমাৰ যোনে মানুহে লৈ আছে সেই বস্তুটো তেওঁলোকে আপোনাৰ যদি ওপৰত যোনে মানে বস্তুটো পাইছে তাতে ওপৰত যদি মানে আপোনালোকে ৰিপৰ্ট কৰে সেই বিষয়ে মানুহজনৰ ওপৰত মানে নাই, সেইটো- যথেষ্ট যোনটো নিয়ম আছে নিয়মাফিক তেওঁলোকে একশ্যন ল'ব মানে সেইটোতো হৈছে আপোনাৰ আণ্ডাৰত সেইটোতো আপোনাৰ আণ্ডাৰত আপোনাৰ আপুনি আপুনি step ল'ব action ল'ব লাগিব। লাগিব। নাই নাই এইটো কাৰণে আমাৰ অলৰেডি যিমানখিনি কৰা আছে আমাৰ ওপৰত সংশ্লিষ্ট মহলক জনোৱা গৈছে গতিকে আপোনালোকৰ যদি কোনোবা এনেকুৱা পায় এটা ৰিটাৰ্ণ আমাক দিলে আমি সেই হিচাপে কাৰ্যকৰী কৰিম। ৰিটাৰ্ণটো নহয় তাতে দেখি পাই আছে পুৰা হৈ গৈছে নাই, ওপৰত সেই কথাটো জনাব লাগে যদি জনাৰ লগে লগে কি ৰেজিষ্টাৰ কৰে এই হিচাপে কামটো কৰিব আৰু এটা কথা ছাৰ আপুনি জাষ্ট সেইটো প্ৰেছ মিট কিবা কল কৰিছে এইটো প্ৰেছ মিট সময়তে একটা কথা ওলাইছে হয় আপুনি মাহত মানে মান্থলি 1 লাখ টকা দিব লাগে বোলে সিহঁতৰ পৰা সম্পূৰ্ণ আৰু মিছা। সিহঁতৰ ফোন ৰেকৰ্ডিঙৰ কথা আছে বুলি কৈছে আপুনি সেই ফোন ৰেকৰ্ডিংটো সেই ফোন ৰেকৰ্ডিংটো যদি আছে কৈ যদি আছে সেনেকুৱা ফোন ৰেকৰ্ডিং আছে তেনেহ'লে শুনাব লাগে কিন্তু সিহঁতক কৈ আছে এনেকুৱা সেইটো কোৱা কথাটো হয়। আমাক বাৰবিলিয়ে নাই এইটো আপোনাক হয় বুলি ক'ব পাৰে কিন্তু যদি ৰেকৰ্ডিং যদি কিবা আছে তেনেহ'লে শুনাব লাগে মই যদি এনেকুৱা আছোঁ তেনেহ'লে মই নিজে নিজৰ দায়িত্ব লৈ ল'ম অৱশ্যে এই কাৰ্যত আৰক্ষী বিষয়া আৰু পালি মহলদাৰ আৰু যোগান সন্থাৰ মাজত কি চলি আছে সেয়া আগন্তুক সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতিৰ। Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। কাৰ্বি আংলং জিলা ধনশিৰি পৰিষদ সমষ্টি ধনশিৰি আদৰ্শ কমিউনিটি প্ৰেক্ষাগৃহত উলহ মালহেৰে উদযাপিত হৈ যায় সদৌ ডিমাছা ছাত্ৰ সন্থাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস। পুৱা সন্থাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি অনুষ্ঠানেৰে সদৌ ডিমাছা ছাত্ৰ সন্থাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস 8 জানুৱাৰীত উদযাপন কৰা হয় ধনশিৰিত। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডিমাছা ছাত্ৰসকলক ছাত্ৰ সন্থাৰ সম্পাদকে আদৰণি ভাষণ দিয়াৰ পিছতে মূল সভা আনুষ্ঠানিকতা আৰম্ভ হয়। CLF ni Gerema President Mukuta Hojai Ode Jini Central Committee ni Ex Secretary Gerema Mangana Mongsri Rakesh Hasnu Ode Social Activities Agency Habani Gerema Mangana Bidesh Hojai Ode Jini Skaha Karbenglong District Committee ha Ex President সদৌ ডিমাছা ছাত্ৰ সন্থাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কেক কাটি শুভাৰম্ভ কৰে মূল কাৰ্যসূচী। মূল কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছতে উদ্বোধনী সমবেত সংগীত পৰিৱেশন কৰে ডিমাছা যুৱক যুৱতীসকলে। ধনশিৰিৰ পৰা টিংকু ডিফুছাৰ ৰিপৰ্ট কাট নিউজ।
আপুৰুগীয়া বনজ সম্পদ স্বৰূপ বহু পক্ষী সম্পত্তি নিশেষ হোৱাৰ পথত এই পক্ষীকুলৰ মাজত সগুণ সম্পত্তি বিশ্বৰ ভিতৰত নিচে নগণ্য হৈ আহিছে। মানৱকুলৰ হিংসাৰ বলি এই পক্ষীবিধ পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা এলেকাৰ জলপাৰাত আহত অৱস্থাত উদ্ধাৰ কৰে ডংকামকাম বন কৰ্মীয়ে। বিশ্বত ক্ৰমে শেষ হৈ অহা পক্ষীকুলৰ ভিতৰত সগুণ প্ৰজাতিৰ চৰাই সম্পত্তিৰ সংখ্যা নিচেই নগণ্য হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিশ্বত বিভিন্ন পক্ষীপ্ৰেমী ব্যক্তি বা বেচৰকাৰী সংগঠনসমূহে বিভিন্ন উপায়েৰে সংৰক্ষণ তথা পালন কৰি পক্ষীকুলৰ বৰ্ধিত কৰাৰ প্ৰয়াস কৰি আহিছে। পক্ষীকুলৰ এনে সংকটৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ জলপাৰাত তিনিটা সগুণ সংকটজনক অৱস্থাত পৰি থকা স্থানৰ পৰা উদ্ধাৰ কৰে ডংকামকামৰ বন বিভাগৰ কৰ্মীসকলে। বন কৰ্মীয়ে পক্ষীবিধক উদ্ধাৰ কৰি আনে ডংকামকামস্থিত বিভাগীয় কাৰ্যালয়লৈ আৰু প্ৰয়োজনীয় চিকিৎসা আগবঢ়ায়। যথোচিত সেৱা শুশ্ৰূষা পোৱাৰ পিছত পক্ষী তিনিওটা সম্পত্তি সুস্থ হৈ উঠিছে আৰু অতি শীঘ্ৰে তিনিওটাকো গুৱাহাটীৰ চিৰিয়াখানালৈ থৈ অহাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে বন কৰ্মীয়ে। বকলীয়া ঘাটৰ পৰা সঞ্জয় তকবীৰ ৰিপৰ্ট কাপ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।